হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ? সকলোৱে ভাল আৰু মোৰো বৰ্তমান ভালেই। আশা কৰোঁ আপোনালোকে যাতে ভালেই আছে আৰু সকলো ভালে থকাতে বিচাৰোঁ। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ, শেষলৈ চাব। বেছি দীঘল কৰা নাই, প্লিজ শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব, লাইক এটাও কৰি দিব, কমেণ্ট এটাও কৰি দিব, মই ৰিপ্লাই দিম বাৰু। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব, মই ৰিপ্লাই দিম কিন্তু দেই। আৰু আজি বনাব লৈছোঁ ঘৰতে মিঠাই, কণীৰ খজুৰ, সেয়া অকণমান আপোনালোকক দেখাম বুলি লৈছোঁ আৰু ভিডিঅ'টো কৰিছোঁ, এয়া চাব। আৰু এইফালে মই ময়দা, কণী 3টা লৈছোঁ আৰু ৰিফাইন, চেনি এনেকৈ ফেটি আছোঁ। অলপ অলপকৈ ময়দা এনেকৈ দি যাম আৰু যেতিয়ালৈকে মানে হাতৰ মুঠিত মানে মুঠিটো নৰয় তেতিয়ালৈকে ময়দা দি থাকিম, অলপ অলপকৈ কম কমকৈ। চাই যাব শেষলৈকে ভিডিঅ'টো, বেছি দীঘল কৰা নাই বাৰু। বেছি দীঘল কৰিলেও ভাল নালাগে ন, বৰ লাগে। কিন্তু দেখাম আৰু যি কৰোঁ আৰু সেয়াই আপোনালোকৰ আগত আগবঢ়াওঁ। সেয়াই আজিকালি কিমান সুবিধা হৈছে হয়নে? ইউটিউবটোত কিবা এটা নাজানিলেও কিবা এটা শিকিবৰ কাৰণে চাৰ্চ কৰি দিলে সকলোখিনি সুবিধা পায়। সেইটো কাৰণে বহুত ভাল হৈছে। আৰু যিসকলে মোক কমেণ্ট কৰিছে, যিসকলৰ মানে নিজৰ চেনেল আছে, তেওঁলোকে মোক কমেণ্ট কৰিছে, মই কমেণ্টৰ ৰিপ্লাইও দিছোঁ আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিছোঁ। আৰু তেনেকৈ কমেণ্ট কৰিলে ভাল লাগে, ময়ো ছাবস্ক্ৰাইব কৰি দিম। আৰু এইফালে মই এনেদৰে পাতৰ নিচিনা এটা মানে ডিজাইন কৰি ল'লোঁ, মানে খজুৰৰ, আৰু এনে ভাজিম। এয়া ভাজি আছোঁ, বেছি বনোৱা নাই, 30টামান বনাইছোঁ। অ' বেটা কেলৈ চিঞৰিছা তুমি? নিচিঞৰিবা দেই। এনেকৈ মই ৰিফাইনতে ফ্ৰাই কৰি আছোঁ, ভাজি আছোঁ। আৰু যদিহে মানে ভিডিঅ'টো চাই ভাল লাগে, যদি চাই ভাল লাগিলেও চালে কমেণ্ট এটা কৰিব, লাইক এটাও কৰিব, ছাবস্ক্ৰাইবো কৰিব। আৰু তাই ফুৰিবলৈ গৈছিলে, বহুত দিনৰ মূৰত আহিছে, পেহীয়েকৰ ঘৰলৈ গৈছিলে আৰু এই ককায়েকক দেখি কেনেকুৱা ফূৰ্তি কৰিছে, সেইকাৰণে ভিডিঅ' এটা কৰি থ'লোঁ। দুটাই চিপছ খাই আছে। আৰু এতিয়ালৈ বাই বাই, গুড নাইট। আকৌ আপোনালোকৰ মাজলৈ এতিয়া ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। শেষত ছাবস্ক্ৰাইব কৰি দিব, লাইকো কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব, মই ৰিপ্লাই দিম। এতিয়ালৈ বাই বাই, গুড নাইট।